হেল্ল' গাইজ, আজি বহুত দিনৰ মূৰত মিনি ব্লগ এটা লৈ আনিছোঁ আৰু দেখিছে নহয়, মায়ে ৰাতিপুৱাই পিঠা চিঠা বনোৱাত লাগি আছিলে আৰু ময়ো গৈছিলোঁ বজাৰলৈ। আৰু আজি যিহেতু দেওবাৰ আছিলে, তেজপুৰত দেওবাৰে ইমান এটা বজাৰ নবহে, সেই ৰাস্তাবোৰো খালী খালী আছিলে। আৰু যিহেতু শিৱৰাত্ৰিও আহি পালেহিয়ে, সেই মন্দিৰটোও সজাই আছিলে। আৰু আজি কেকটো যে ইমান ধুনীয়া হৈছিলে দেখিবলৈ, খাবলৈ কেনেকৈ হৈছে নাজানো বাৰু, কিন্তু দেখিবলৈ বহুত ধুনীয়া হৈছিলে। আৰু আমি ক'লৈ গৈ আছিলোঁ জানেনে? আমি গৈ আছিলোঁ জেঠাইহঁতৰ ঘৰলৈ। কিয় গৈ আছোঁ জনাম বাৰু। আমিও গৈ পালোঁহি আৰু সেইদিনাখন যে ব্ৰাইড টু বি কৰিছিলোঁ, সেই মানে বাৰ বিয়া আহি পালেহিয়ে, 5 তাৰিখে বিয়া আছে। চ' আমিও আহি পালোঁ। তাৰপৰা আমি খালোঁ এইটো চিকেন ৰোল নেকি, চ' এইটোকে খালোঁ। আৰু যিহেতু বহুত দিনৰ মূৰত লগ পাইছোঁ ন, সেয়ে আমি বহি লৈ লেকচাৰ মাৰি আছিলোঁ। আৰু যিহেতু বিয়া ঘৰ, মানুহটো আহিবই, সেই মানুহ আহি আছিলে। চ' আমি এই বাহিৰতে বহি আছিলোঁ আৰু তাৰপৰা আৰু এনেকৈ ইমান এটা ৰেকৰ্ড কৰিব নোৱাৰিলোঁ বাৰু। চ' আজিলৈ আহিছোঁ তেন্তে, বাই।